নাই আজি চিৰাং ডিষ্ট্ৰিক্টত মানে প্ৰায় এটা টাৰ্গেট আছে 1531 জন মানুহক দিব। তাৰে ভিতৰত যিটো মেটেৰিয়েলছ দিয়া হ'ল হুইল চেয়াৰৰ পৰা আৰম্ভ কৰি পেলাই ট্ৰাইচাইকেল আৰু যিবিলাক শুনিব নোৱাৰে তাৰ কাৰণে মানে হিয়াৰিং এইডছ দিয়া হৈছে বা লাঠি দিয়া হৈছে, এইটো 5775 মেটেৰিয়েলছ দিয়া হ'ব। কিন্তু আজি অকল 100 জন মানুহকে দিয়া হৈছে। সমাজ কল্যাণ বিভাগৰ পৰা এই আঁচনিটো লৈছে যে দিব্যাংগসকলক সামান্যতম যিটো এটা সমাজৰ যিটো খুব মানে দুৰ্বল শ্ৰেণী ব্যক্তি বুলি আমি ধৰি লোৱা হয়, সেইসকলক সাহায্য প্ৰদান কৰা। ইয়াতে আমাৰ যিটো আলিম কোড, ইয়াৰ পৰা মেনুফেকচাৰিং বস্তুবিলাক বনাই আনিছে আৰু ইয়াত কোনো প্ৰফিট মেকিং নাই। আৰু তেওঁলোকক আমি আজি মানে জীৱনত যাতে কিছু হ'লেও মানে সহযোগিতা পায় বা সহায় পায়, তাৰ কাৰণে এইখিনি দিয়া হৈছে। তো আজি ইয়াতে থাকি পেলাই মোৰ এইটো এটা বেলেগ পৰিৱেশ মানে মনত, যে এনেকুৱা মানে ফিজিকেলি চেলেঞ্জ ব্যক্তিসকলক লগ পালে তেওঁলোকে জীৱন সংগ্ৰাম কেনেকৈ চলাই লৈ গৈ আছে এইটো কল্পনা কৰিবলৈ ক'ত টান। আমি সাধাৰণ ব্যক্তি, স্বাভাৱিক ব্যক্তিসকলে সকলো থাকিও বহুতখিনি অভিযোগ উত্থাপন কৰোঁ আমি, যে জীয়াই থাকিবৰ কাৰণে আমাৰ সুবিধা নাই, টকা পইচা নাই, পঢ়া শুনা ভালকৈ পোৱা নাই। কিন্তু সমাজতে এনেকুৱা শ্ৰেণীৰ ব্যক্তিও আছে যিসকল ভৰি নাই, হাত নাই, শুনিব নোৱাৰে, চকু দেখিব নোৱাৰে, তথাপিও যাই আছে, জীৱন সংগ্ৰামটো কৰি আছে। তেওঁলোকে সঁচাকৈ সমাজৰ বাকী মানে বৃহৎ অংশৰ কাৰণে এটা প্ৰেৰণা বুলি আমি ক'ব লাগিব। কিন্তু এনেকৈ কৈতো শেষ কৰিব নোৱাৰে, তেওঁলোকৰ জীৱনত বহুতখিনি মানে সমস্যা আছে। এটি দূৰ কৰিবৰ কাৰণে অসম চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা লোৱা হৈছে, আকৌ লৈ থাকিব। সেইটো সমাজ কল্যাণ বিভাগ জিলা পৰ্যায়ত যিসকল আছে এইটো অলপ ছাৰ্ভে কৰিব লাগিব নিজাকৈ। আৰু বিধায়কসকল আছে, হয়তো আজিৰ পৰা বিধায়কসকলে এই ক্ষেত্ৰত কাম কৰিব, যে নিজে নিজে ছাৰ্ভে কৰিব। আমাৰ কাউন্সিল আছে, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছে কাউন্সিলত, তেওঁলোকৰ পৰাও ছাৰ্ভে কৰিব। অকল কোনোবা এজনে আহি পেলাই নিজৰ নাম পঞ্জীয়ন কৰিবলৈ ইচ্ছা কৰিলে পঞ্জীয়ন কৰাটো নকৰি পেলাই আমি মানে আমাৰ তৰফৰ পৰাই প্ৰয়েক্টিভভাৱে ডিপাৰ্টমেণ্টবিলাকে ছাৰ্ভে কৰি উলিয়াব লাগে। ইয়াৰ ব্যৱস্থা আমি ল'ব লাগিব। আৰু নিশ্চয় মই এই বিষয়টো যেতিয়া মানে ৰাজ্যৰ কেবিনেট হ'ব তেতিয়া ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ অজন্তা বাইদেউৰ লগত কথাটো পাতিম। সংগঠনবিলাক জন্ম হৈছে ডেম'ক্ৰেটিক কাণ্ট্ৰিক আমি কাক মানি বাধা দিব পাৰি। কিন্তু কথাটো হ'ল কি, সংগঠনবিলাক জন্ম হৈ শেষ হৈ যায়। আপচু কিন্তু এবাৰ জন্ম হ'ল, কিন্তু কোনোদিন শেষ নহ'ল। এতিয়া 50 বছৰ পাৰ হৈ গ'ল, গল্ডেন জুবিলি পাৰ কৰাৰ পিছত 60 বছৰ হ'বলৈ বেছি দিন নাই। কাৰণ এটা সংগঠন জীয়াই থাকিবৰ কাৰণে এটা ডেডিকেশ্যন লাগে, কমিটমেণ্ট লাগে আৰু ছেক্ৰিফাইচ লাগে। আপচুত জন্মৰ পৰা ছেক্ৰিফাইচৰ যিটো মাত্ৰা সমাজত এই বহুত বেছি, এইটো কোনেও চেলেঞ্জ কৰিব নোৱাৰে। আৰু নতুন সংগঠনবোৰে নিজক যদি প্ৰমাণ কৰিব নোৱাৰে মানে যে তেওঁলোকে ছেক্ৰিফাইচো কৰিবলৈ আহিছে, অকল কথা ক'বলৈ নহয় বা কিবা মানে সংগঠনৰ নামত সংগঠন চলাবলৈও নহয়, বা অফিচ কাছাৰী কিবা অফিচ টফিচ বনাই ইয়াত বহি পেলাই সংগঠন চলাই থাকিব, সেইটোও নহয়। সংগঠনবিলাকে নিজকে যদি প্ৰমাণ কৰিব পাৰে যে সমাজৰ কাৰণে তেওঁলোকে ত্যাগ কৰিবৰ কাৰণেও মানে প্ৰস্তুত, ত্যাগো কৰিব পাৰে। কিমান ত্যাগ কৰিব পাৰে? আপচুত ত্যাগৰ কোনো সীমা নাই। আপচুত চেলেঞ্জ কোনেও হ'ব নোৱাৰে। আৰু এই আপচুক মানে কেইজনমান ছাত্ৰসকলে জীয়াই ৰখা নাই, আপচুক জীয়াই ৰাখিছে জনসাধাৰণে। এমুঠি চাউল ধুলি হ'লেও আপচুক মানে প্ৰতিষ্ঠা কৰিছিলে। খোৱা বোৱা শাক চব্জি পাচলিৰ পৰা আৰম্ভ কৰি, আৰু এই আপচুৰ লগত জাতীয় সংগঠনবোৰৰ ইতিহাস জড়িত আছে। তাত হাজাৰ হাজাৰ মানুহ শ্বহীদ হৈ গ'ল। আপচুৰ চেলেঞ্জত কোনো সংগঠন থিষ্টি থাকিব নোৱাৰিব। এইটো দেখি পেলাই মই দেখিছোঁ হয়। আজি মই DC আৰু SP লগতো কথাটো পাতিলোঁ যে যিটো দোষী ব্যক্তি পুলিচ বিষয়া তাৰ এগেইনষ্টত ব্যৱস্থা একশ্যনটো ল'ব লাগে। তেওঁলোকে অলৰেডি এটা প্ৰিলিমিনাৰী ডিছকাশ্যন মানে কি ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰিছে। আৰু পুলিচ বিভাগৰ পৰা এই যি মানে ব্যক্তিয়ে এই ঘটনাটো এই কাণ্ডটো কৰিলে কি কৰিছিল তদন্তটো ওলাই আহিবই। কিন্তু চকচ নটিচ অলৰেডি SP চাহাবে দিয়া বুলি মোক জনাইছে। অকল এইটো বুলি নহয় যে মানে যিটো তদন্ত কৰা হ'ল, তদন্তৰ পিছত যিটো এইটোতো আৰু লুকাই ৰখাৰ প্ৰশ্ন নাই। ইয়াত ভিজুৱেলি আহিছে, ভিডিঅ'ত আহিছে। তো কোনোবাই সাংবাদিকক, ইমান জ্যেষ্ঠ সাংবাদিকক ঠেলা হেঁচা কৰা ময়ো দেখিছোঁ। তাৰে ওপৰত একশ্যন হ'ব লাগে বুলি মই মানে আজি জিলা প্ৰশাসনক মানে খুব মানে ষ্ট্ৰংলি কৈছোঁ। নাই, এনেকুৱা ঘটনাবিলাক কোনোবা আৰক্ষীক মানে ক্ষমতা কিয় দিছিলে? এইটোতো মানে ক্ৰিমিনেলবিলাকৰ এগেইনষ্টতহে কাম কৰিবলৈ দিছে।
আজিকালি উগ্ৰপন্থী নাই, কিন্তু ক্ৰিমিনেলবিলাকৰ এগেইনষ্টত কিছু পাৱাৰ দিছে। সেইবুলি মিছ ইউজ কৰিবলৈ কাকো ক্ষমতা দিয়া নাই।